নাম শ্ৰী মানিশা। মই পাঠ কৰিব লোৱা কবিতাটিৰ শিৰোনাম ভাল পাব খোজো আকৌ এবাৰ। কবিতাটি লিখিছে জিন্তু নাথে। ভাল পাব খোজো আকৌ এবাৰ, মৰুভূমিৰ মৰিচিকা খেদি ফুৰা মইটোৱে ভাগৰি পৰিছো। মন গৈছে তোমাক আকৌ এবাৰ ভাল পাবলৈ, বেদনাসিক্ত হৃদয়ক তুমি নামৰ মিঠা বীজ সিঁচি দিবলৈ। কিন্তু এতিয়া জানো তোমাক ভাল পাওঁ বুলি কোৱাৰ অধিকাৰ আছে? অধিকাৰ নোহোৱাকৈ কাৰোবাক ভাল পাবহে পাৰি, আপোন কৰি ল'বতো নোৱাৰি। আজি মই নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছো, কাৰোবাক ভাল পোৱাটো জানো ভুল? প্ৰাপ্তিৰ আশা কৰাটো জানো ভুল? ভাল পালে নিজৰ কৰিব বিচৰাটো জানো ভুল? আজি ফাগুনৰ বতাহজাকে কৈ গৈছে, তুমি অবিহনে পাৰ কৰিব লাগিব আৰু এটা বসন্ত। মোৰ এনে লাগিছে যেন চিঞৰি চিঞৰি আকৌ এবাৰ কম, ভাল পাব খোজো তোমাক আকৌ এবাৰ। কিন্তু নাই, সময় যে গতিশীল। প্ৰতিটো মুহূৰ্ততে যে আমাৰ মাজৰ দূৰত্ববোৰ বাঢ়ি গৈ আছে, য'ত মই অবিহনেও তুমি বহুত সুখী। তোমাৰ হৃদয়খন বাৰু শিলৰ নেকি, যে মোৰ অনুভৱেই তোমাক এবাৰো অতীতলৈ ঘূৰি যাবলৈ বাধ্য কৰোৱা নাই? ধন্যবাদ।